So hello guys, welcome back to my YouTube channel and welcome back to the new episode. আৰু good morning. প্ৰায় ৰাতিপুৱা এতিয়া 5:30 বাজিছে আৰু মই আছোঁ গমলিত আৰু ইফালে আছে ভাইটি। এতিয়া আমি যাম মৰ্ণিং ৱাক। আজি দেৱালী বুলি তো ৰাতিপুৱা অলপ ওলাই যাওঁ মৰ্ণিং ৱাক। জাষ্ট উঠি আহিছোঁ দুইটা ইউ উঠিছে মুখবোৰ ধুৱাই নাই উঠি আহিছে অকণ মৰ্ণিং ৱাক কৰি আহোঁ। আজি ব্লগটো প্ৰায় ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু আজি গোটেই দিনটো আমাৰ ব্লগ দিম চাই থাকক ব্লগ। আমি মৰ্ণিং ৱাকৰ কাৰণে প্ৰায় ৰাস্তাত ওলাই আহিছোঁ আৰু আপোনালোকে ৰাতিপুৱা চবে আজি ঠাণ্ডা অলপ সোমাইছে দেই। তো ঠাণ্ডা বহুত পৰিছে মানে এইকেইদিন মেইনলি যোৱাকালিৰ পৰা ঠাণ্ডা পৰিছে। যোৱাকালি বতৰটো ডাৱৰীয়া আছিল আৰু আজিও পূৰা ডাৱৰীয়া হৈ আছে। সেইফালে চাওক পাহাৰ চাইডটো পূৰা কুঁৱলী হৈ আছে আৰু এইবাৰ মানে হেৰি আপোনালোকৰ দেৱালী যিটো কালী পূজা হ'ব ন, তো কালী পূজা ইয়াতে পাতিব। ইয়াত মন্দিৰ আছে কালী মন্দিৰ, কালী মন্দিৰৰ ওচৰতে কালী পূজা হ'ব। আৰু এতিয়া আমি দুইটা ওলাই আহিছোঁ ৰাস্তা ফালে। মানে ফাৰ্ষ্ট ভাবিছিলোঁ দৌৰিম, কিন্তু বহুত দিন দৌৰা প্ৰেক্টিছ কৰা নাই, তো ৰানিং নকৰোঁ। জাষ্ট এনেই অলপ খোজকাঢ়ি গৈ থাকোঁ। তো এইফালে আগলৈ যাওঁ, বাগানখনৰ এইফালে যাম অকণ, অলপ আগৰ পৰা গুচি আহিম আৰু তাত চাহ তাহ খামগৈ দিয়া। বাগান হৈছে ধনতোলা, যাওঁ আমি ভিতৰ। তো চলো গাইছ আমি ফাইনেলি বাগানৰ মাজত সোমাই আহিলোঁ আৰু বাগান প্ৰত্যেকটো লগতে খালি এইটো বস্তু থাকে। যি কি নহওক মানে এইটো বহুত মোৰ ফেভৰেট প্লেচ। বামুণী আহিলে মানে এই বাগানৰ ভিতৰত অহাটো মই বহুত ভাল পাওঁ ইয়াত আহি। সেইকাৰণে আমি ৰাতিপুৱা ডেইলিয়ে লাগিলে মৰ্ণিং ৱাক নকৰোঁ, কিয় বাগানৰ এইফালে হয় এপাক মাৰি এনেকৈ গাঁও হৈ ওলাই যামেই। মানে এইটো দিলীপক লাগা দি লাগি গুচি আহিছে। এনেই তাক ইনচাল্ট কৰি দিছ ন। অঁ, তো এইটো মানে মোৰ ফেভৰেট জেগা, তো সেইকাৰণে ইয়াত কম্পালচৰি আহোঁৱেই। আৰু এতিয়া ইয়াৰ পৰা এনেই এপাক এনেকৈ এইফালে মাজে এনেকৈ ৰাস্তা আছে, সেই ৰাস্তাতে গৈ আগৰ ৰাস্তাত ওলাব পাৰি। তো সেই ৰাস্তাত ওলাই কিনি ঘৰ যাম, তাত গৈ চাহ তাহ খাম। তাত একদম আপোনালোকক দিনত লগ নাপাওঁ, একদম আবেলি মানে যেতিয়া দেৱালী যেতিয়া চাকি বন্তি যেতিয়া জ্বলাব ঘৰৰ ফ্ৰণ্টত আৰু যেতিয়া বোম চোম ফুটাব, সেইটো টাইমত আপোনালোকক লগ পাম। আৰু আপোনালোকক ইয়াত যে যি পূজা হ'ব এইবোৰ দেখাম, চেষ্টা কৰিম এইবোৰ দেখাবলৈ। তো বাই বাই, পিছত লগ পাই আছোঁ আপোনালোকক, একদম আবেলি লগ পাম দেই। তো ভ্লগটো স্কিপ নকৰিব আৰু নেকাটিব, চাই থাকিব। আবেলি লগ পাই আছোঁ, বাই বাই। চ' গাইজ গুড ইভিনিং। আৰু আজিৰ দিনটো প্ৰায় বৰষুণতে গ'ল আৰু এতিয়াও বৰষুণ দি আছে কিনকিন আছোঁ, ওলাই যাব পৰা নাই। তিনিটা ভণ্টি, ভাইটি আৰু মই, চৌতে মিডল আৰু বাৰাৱালা। বাইদেৱে যি কি নহওক এতিয়া মানে অলপ ওলাই যাওঁ। সেই ওচৰতে কিবা মন্দিৰত, কালী মন্দিৰত অলপ পূজা পাতিছে, চ' তালৈ অলপ ওলাই যাম। বাকী এইবাৰ বোম চোম ফুটোৱা হয়নে নহয় নাজানো, এতিয়াও বৰষুণে কিনকিনাই আছে আৰু ৰাতিপুৱাৰ পৰা একদম পূৰা বৰষুণ। বাইদেৱে সকলোকে দেৱালীৰ শুভেচ্ছা থাকিল, যাতে আপোনালোকৰ এই দেৱালী পোহৰে আপোনালোকৰ জীৱনতো যাতে পোহৰ আনে, তাৰে আশা কৰিলোঁ। বাইদেৱে এতিয়া অলপ ওলাই যাওঁ নামা চপা। বোম চোম আজি ফুটোৱা হয়নে নহয় নাজানো, ঠিক নাই, কাৰণ বৰষুণৰ পৰাই ওলাব পৰা নাই মানুহ। তথাপিও যাওঁ অলপ ওলাই, চাওঁ আৰু হেপী দিৱালী কৈ দিয়া। হেপী দিৱালী। মেইন কথাটো হ'ল যে বাহিৰত পূৰা বৰষুণ দি আছে। আপোনালোকক মই বাহিৰত দেখাই আছোঁ, এই যে পূৰা বৰষুণ, বাহিৰত কিনকিনাই বৰষুণ আছে। তো সেই বৰষুণৰ পৰাই ওলাব পৰা নাই। বৰষুণটো কমিলেই ওলাই যাম আৰু আপোনালোকক দেখামগৈ অলপ দেৱালীৰ পৰিৱেশ কেনেকুৱা আছে ইয়াত। কাৰোবাৰ বাইকত পূৰা RPM দিছে নেকি। বাইদেউ যি কি নহওক বৰষুণটো এৰি লওক, তাত ওলাই গৈ আছোঁ। তো গাইছ বোম কেইটামান আনিছে, সেইকেইটাকে অলপ ফুটাই লওঁ দেৱালী বুলি। চবচে ফেভৰেট এই বস্তুটো ফুটাই ভাল লাগে। বাইদেউ ফুটাওঁ এইবিলাক আপোনালোকক চব চিনেমেটিকত দেখাম, চিনেমেটিক। ভালকৈ জ্বলিব দে, জ্বলিব দে। ওৱান গাইছ, এতিয়া নেক্সট এইখিনি বম ফুটোৱা হ'ব, এইখিনি দিয়া। চ' গাইছ এতিয়া তাৰপৰা ভিডিঅ' কিনো কৈছোঁ, মানে তাত বোমকেইটা ফুটাই আহিলে কেইটামান বোম আনিছিল আৰু বৰষুণৰ মাজতে পূৰা ফুটাই দিলৰ পৰা মাথা মাজত ফুটি গ'ল। সেইকেইটা হলিয়া চাওক, গতি চাওক, বৰষুণ এই আমি তাত ফুটাইছিলোঁ। এতিয়া ৰাস্তা ফালে ওলাই আহিলোঁ আৰু ইয়াত অলপ আগতে মানে পূজা হৈ আছে, চ' অলপ তাত যাম। বৰষুণ দি আছে, বৰষুণৰ কাৰণে মেইনলি মানে মানুহবোৰ ওলাব পৰা নাই। আনকি এবাৰ চাকিয়ে জ্বলা নাই, ইয়াততো এনেই চবেই চাকি জ্বলাই, এইফালে কমপ্লিট এইবোৰ মানুহবোৰে চাকি জ্বলায়।
কিন্তু এতিয়া মানে বৰষুণতে ওলাব পৰা নিছে জিৰণি চোৱা ৰখি আছোঁ বৰষুণতে বৰষুণতে এৰিলে আকৌ তাত যাম বৰষুণ এৰোঁতে আমি কেইটামান বম পিটিককৈ ফুটাই দিলোঁ তাত যাওঁ বৰষুণে আৰু ঠাণ্ডা পৰিছে বহুত ঠাণ্ডা পৰিছে এইবাৰ আল্টিমেট ঠাণ্ডা আজি প্ৰায় 20 ডিগ্ৰীমান চেলচিয়াছ গুচি গৈছে নেকি বহুত ঠাণ্ডা লাগিছে আজি তাতে চাওঁ বৰষুণটো এৰিলে এইফালে যাম তাৰপিছত আকৌ পূজা মণ্ডপ চণ্ডপ অলপ দেখাম সেয়াই আৰু দেৱালী বুলি So guys, welcome back to my YouTube channel and good evening. কালি মানে ব্লগটো কণ্টিনিউ কৰিব নোৱাৰিলোঁ কাৰণ কালি ৰাতি বহুত বৰষুণ দি দিলে আপোনালোকক পূজা মণ্ডপ দেখাম বুলি কৈছিলোঁ কিন্তু দেখাব নোৱাৰিলোঁ কাৰণ বৰষুণ বহুত বেছি দি দিলে ত' সেইকাৰণে এতিয়া আজি আবেলি ওলাই আহিছোঁ আজি বতৰটো অলপ ভালেই কিন্তু এতিয়ালৈকে বৰষুণ দিয়া নাই আকৌ যদি বৰষুণ দিয়ে নাজানো ত' আমিকেইটা এইফালে তৰিক ভাই বিলকিছ ভাই আৰু আমি চিন্তু ভাই মই গোটেইকেইটা ওলাই আহিছোঁ এনেই এপাক ঘৰৰ পৰা এপাক মাৰি যাওঁ যিহেতু আছোঁ বামুণীত আকৌ বামুণীয়ে যাব লাগিব ত' ইয়াত এপাক মাৰি যাওঁ চিন্তুৱে বম ফুটাব বোলে বম কেইটামান ফুটাম ব'লক আহিছিলোঁ চিন্তু ঘৰত ত' চিন্তু ঘৰৰ পৰা এইবিলাক সজাইছে এণ্ড এতিয়া ই বম ফুটাব চিন্তু 1 2 3 ফুটাই চবেই ত' গাইছ একে চবচে ডাঙৰ বম এডাল ফুটাব গৈ আছে গাত পৰিব কিন্তু সিহঁতে বমো পূৰা তৈয়াৰী কৰি আছে দে আৰ সেইটো ফূৰ্তি এই নীতি তাৰপা লাডাৰটো অলপ হেৰি কৰ বমৰ কাৰ্যসূচী চলি আছে তো গাইছ তাৰপৰা আহিলোঁ এতিয়া ঘৰত আহি লৈছোঁ আৰু এই বৰষুণৰ পৰাই মানে মেইন কথা চব প্ৰব্লেম হৈছে ওলাই গ'লেই তিতি যাওঁ তথাপিও কালি ফুটো দুটামান বম আছে ফুলঝাৰু দুডাল আৰু জলকীয়া এতিয়া ভাইটিয়ে মই আকৌ এইকেইটা আকৌ ফুটাম দেৱালী 2 দিন পাতিছোঁ 2 দিন গাইছ আমি বৰ্তমান বিচনাত আৰু মানে মোৰ ফালৰ পৰা হেপী দেৱালী শেহতীয়াভাৱে হেপী দেৱালী আশা কৰা আপোনালোকে ব্লগটো চাই ভাল পালে আৰু আকৌ আপোনালোকক পুনৰ এটা নতুন ব্লগত কি পাম লগ পাম বাই দ্য ৱে লাইক কৰিব আপোনালোকৰ চেনেলটো যদি নতুন দেন ছাবস্ক্ৰাইব কৰিব টাটা টিল দেন বি ছেফ এণ্ড বাই